এইবেলি বিহুটিৰ ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ নাহৰৰ গণ পাই লাহৰীৰ তত নাই উজুতিত ভাঙি যায় যতৰ। নমস্কাৰ। বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মই জাতীয় নৱবৰ্ষ আৰু আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শ্ৰদ্ধা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ এক সুকীয়া ঐতিহ্য আছে। এইবেলি 59 সংখ্যক বৰ্ষ হিচাপত আগন্তুক জাতীয় উৎসৱ আমাৰ আদৰৰ অতি হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিবলৈ আমি প্ৰস্তুতি লৈছোঁ আৰু আজি 1 এপ্ৰিলৰ পৰা অহা 5 এপ্ৰিললৈ 5 দিনীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ। আজি শুভাৰম্ভণি হ'ল। প্ৰায় 2 শতাধিক বিহু নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিলে। আমি জানো যে এসময়ত আমাৰ এই জাতীয় উৎসৱ ৰঙালী বিহু, এই বিহু নৃত্য গছৰ তলত মুকলি পথাৰত হৈছিল। যুগৰ পৰিৱৰ্তনৰ লগে লগে এই বিহু নৃত্যই মঞ্চত স্থান লাভ কৰিলে। এই মঞ্চত স্থান লাভ কৰাৰ লগে লগে বিহুৰ যি স্বকীয় ঐতিহ্য, যি স্বকীয় ৰূপ বা স্বকীয় পৰম্পৰা, সেইটো যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে আমি বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে এই বৃহত্তৰ বিজনী অঞ্চলৰ বিহু নাচৰ প্ৰতি আগ্ৰহী বিহুত ঢুলীয়াসকল যিসকলে আগ্ৰহী ঢোল বজোৱাৰ প্ৰতি, তেওঁলোকক শুদ্ধ ৰূপত প্ৰশিক্ষণ দিয়াৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাতে আমাৰ বিহুটোৱে বিকৃত ৰূপত উপস্থাপন নহয়। যোৱাবেলি অসম চৰকাৰৰ উদ্যোগত বিহু নৃত্যই গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিলে, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে। সেয়ে আমাৰ এই আদৰৰ বিহু নৃত্য যাতে ভৱিষ্যতৰ দিনত নতুন প্ৰজন্মই শুদ্ধ ৰূপত শিকিবলৈ পায়, শুদ্ধ ৰূপত পৰিৱেশন কৰিবলৈ সক্ষম হয়, উপস্থাপন কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে এই বিহু নৃত্য কৰ্মশালাৰ আয়োজন কৰিছোঁ।